আজি আপোনালোকক শ্বটৰ সম্পৰ্কে বুজাম ক্লোজ শ্বট কি মিড শ্বট কি কোনটো শ্বটক মিড শ্বট বুলি কোৱা হয় কোনটো শ্বটক ক্লোজ শ্বট কোৱা হয় কোনটো ৱাইড কোনটো এক্সট্ৰিম ক্লোজ কোনটো এক্সট্ৰিম ৱাইড এই সম্পৰ্কে আজি কথা পাতিম শশাংকৰ গাড়ীত আহিছোঁ আজি আমি সকলোৱে এইখন শশাংকৰ গাড়ী এই গাড়ীখনতেই আমি আহিছোঁ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আপোনালোকৰ ফ্ৰেমত দেখি আছে চাগে এয়া আছে অজয় এয়া আছে গ্ৰীমাংশু মুন আৰু এয়া আছে শশাংক ভাতৃপ্ৰতিম শশাংক This is a extreme wide shot. যিটো শ্বট এটা চিনৰ আৰম্ভণিতে এটা লোকেশ্যন বা এটা ঠাই বা পটভূমিটো বুজোৱাৰ বাবে এটা ষ্টাব্লিছ শ্বট লোৱা হয় এইটোৱে হ'ল সেই ষ্টাব্লিছ শ্বট Like a bird on a tree I'm just sitting here I got time It's clear to see From up here, the world seems small. We can sit together. It's so beautiful, you and me. We meant to be in the great outdoors, forever free. জনাইছোঁ যে আপোনালোকে ইমান সময় এই ভিডিঅ'টো উপভোগ কৰিলে আৰু মোৰ বন্ধু এয়া মুন এয়া অজয় আৰু এই ভাতৃপ্ৰতিম শশাংক সকলোৱে মিলি আজি ভিডিঅ'টো বনালোঁ বহুতখিনি সহায় সহযোগিতা আগবঢ়ালে মই ধন্যবাদ জনাইছোঁ আৰু যিখিনি দৰ্শকে চাই আছে তেওঁলোকক কওঁ যে মই ছাবস্ক্ৰাইবাৰ কেতিয়াও বিচৰা নাই ছাবস্ক্ৰাইবাৰ মোক নালাগে তাৰে যি দুজনে শিকিব মোৰ 100জন দৰ্শকৰ যি দুজনে শিকিব সেই দুজনকেই শিকাবৰ বাবে মই এই ইউটিউব চেনেলটো চলাই লৈ যাম গতিকে ছাবস্ক্ৰাইব কৰা নকৰাটো আপোনালোকৰ কথা কিন্তু মই মোৰ দায়িত্ব পালন কৰি যাম পৰৱৰ্তী ভিডিঅ'টোত আকৌ লগ পাম এটা নতুন বিষয়ৰ ওপৰত ফিল্ম মেকিঙৰ নতুন বিষয়ৰ ওপৰত